নমস্কাৰ, আজিৰ খবৰলৈ স্বাগতম জনাইছো। 113 সংখ্যক ৰাস উদযাপনৰ বাবে সাজু আদৰ্শ গড়েহাগি ৰাসোৎসৱ সমিতি। শতবৰ্ষৰ ইতিহাস ৰচনা কৰা বিশ্বনাথৰ অতি পুৰণি মুকলি ৰাস আদৰ্শ গড়েহাগি ৰাসোৎসৱ ভাগ এইবাৰ অহা 30 নৱেম্বৰ আৰু 1 ডিচেম্বৰ তাৰিখে গড়েহাগি বৰ নামঘৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। আজি এক সংবাদমেলযোগে এই কথা জানিবলৈ দিছে ৰাসোৎসৱ সমিতিৰ বিষয়ববীয়াই। 113 বছৰ গড়কা গড়েহাগি ৰাসোৎসৱ ভাগ এইবাৰ কোভিড প্ৰটকল মানি অনুষ্ঠিত কৰিব আৰু 10 বছৰৰ তলৰ শিশু আৰু 65 বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিয়ে অভিনয় কৰিবলগীয়া নৃত্য নাটিকাসমূহ বাতিল কৰি বাকী শ্ৰীকৃষ্ণ শিশুলীলাৰ ওপৰত আধাৰিত নৃত্য নাটিকাসমূহ অনুষ্ঠিত হোৱাৰ লগতে কেলিগোপাল নাটভাগ মুকলি পথাৰত মঞ্চস্থ কৰিব হ'ব। ইতিমধ্যে আমাৰ ৰাস পৰিচালনা সমিতিৰ সম্পাদক তপন শইকীয়া বাবজনাই কৈছে, আমি গড়েহাগি গাঁও সংগঠনৰ চহৰৰ ব্যক্তি লৈ গাঁওখন আমি মিলি আছোঁ। ইয়াতে আমাৰ কেইবাটাও গোট আছে, সমাজ সংঘ বৈদিক। আমি আজি 113 বছৰ হ'ল আমি ৰাস পাতি আছোঁ। কিন্তু এইবাৰ দেশৰ পৰিস্থিতিৰ কাৰণে আমি চৰকাৰৰ যি নীতি নিৰ্দেশনা আছে আমি গোটেই নীতি নিৰ্দেশনা আমি মানি চলিম। কাৰণ আমি 10 বছৰৰ তলৰ শিশুসকলক আমি ভাও দিয়াৰ পৰা বাদ কৰিছে। 65 বছৰ ঊৰ্ধৰ যিসকল বয়সস্থ লোক তেওঁসকলকো আমি সহযোগিতাৰ পৰা আমি আগবাঢ়িবলৈ নিদিওঁ। আমি কথা দিছোঁ, চৰকাৰৰ নীতি নিৰ্দেশনা মতে আমি চলিম বুলি আমি ভাবিছোঁ। আৰু গোটেই অসমবাসীক আমি এই জগতে আমি আদৰ্শ গড়েহাগি গাঁও সংগঠনৰ সম্পাদক হিচাপে মই যোৱা ধৰিছোঁ যাতে আমাৰ ৰাস ভাগ সফলমণ্ডিত হয় আৰু আপোনালোক সাংবাদিক বন্ধুসকলেও যাতে আমাৰ কথাখিনি অসমৰ বিভিন্ন জেগাত যে প্ৰচাৰ কৰে তাৰ কাৰণে মই সেৱা জনাই মোৰ চমু বক্তব্য সামৰি মাৰিছোঁ। আজিৰ এই সংবাদমেলৰ যোগেৰে ৰাস উদযাপন সমিতিয়ে প্ৰতিগৰাকী দৰ্শকক মাস্ক পৰিধান কৰি ৰাস উপভোগ কৰিবলৈ অনুৰোধ জনাইছে। আনহাতে দৰ্শকসকলৰ বাবে মূল প্ৰৱেশ দ্বাৰত চেনিটাইজাৰৰ ব্যৱস্থা কৰাৰ লগতে সামাজিক দূৰত্ব মানি দৰ্শক আসন ব্যৱস্থা কৰিব বুলি সংবাদমেলত জানিবলৈ দিছে। সংবাদমেলত উপস্থিত থাকে আদৰ্শ গড়েহাগি গাঁও সংগঠনৰ সম্পাদক পদ্মকান্ত বৰা, সভাপতি প্ৰদীপ কোচ সহ ৰাস উৎসৱৰ উদযাপন সমিতিৰ সম্পাদক অঞ্জন বাঢ়ৈ, সভাপতি তপন শইকীয়া, সম্পাদক বিতুমণি বৰাৰ লগতে সদস্যসকল ক্ৰমে মানৱ প্ৰতিম ৰাজখোৱা, নয়নজ্যোতি শইকীয়া, কন্দৰ্প শইকীয়া, ৰঞ্জু হাজৰিকা, ত্ৰিদীপ বৰুৱা, জিতু শইকীয়া, দিবাকৰ বৰা, মুনীন্দ্ৰ শইকীয়া, শান্তু কোচ, গৌতম ৰাজখোৱা, নিপন শইকীয়া, ৰাজকুমাৰ কোচ, অভিজিত ৰাজখোৱা, যুগল কোচ, ৰঞ্জন শইকীয়া, পৱন বৰা, ৰিণ্টু ৰাজখোৱা আৰু কমলজ্যোতি কলিতা। বিশ্বনাথৰ পৰা বেদদীপ উপাধ্যায়, আজিৰ খবৰ।